সময়ত কথাষাৰ বুজি পালি এয়াই মোৰ বাবে যথেষ্ট ন কস্তুৰী তহঁতৰ হ'বলগীয়া বৌয়েৰা মাক যেনেকৈ সন্মান কৰ বৌয়েৰাকো তেনেকৈ সন্মান কৰ মই তোমাক বহুত কষ্ট দিছো ন দেউতা নাই আৰু নিদিও তোৰ ল'ৰা তেনেকুৱাই যেনেকৈ আছিল তেনেকৈ থাকিব কোনো কস্তুৰীৰ কাৰণে তোৰ ল'ৰা সলনি নহয় তোৰ এনেকুৱা লগা নাই নে সেইদিনাখন সিহঁতে মাৰ খাম বুলিয়ে তোৰ সন্মুখলৈ আহিছিল আৰু তাকো একেবাৰে কস্তুৰীৰ ঘৰৰ সন্মুখত আৰু ঠিক সেইখিনি সময়তে যিখিনি সময়ত তই কস্তুৰীৰ দেউতাকক লগ কৰিবলৈ গৈছিল কিবা নহয় কিবাটো এটা আছে এনেকুৱা লাগিছে যেন কলেজৰ দিনবোৰ আকৌ ঘূৰি আহিছে কিন্তু এবাৰ সময় আৰু ভাগ্য দুয়োটা মোৰ পক্ষে আছে নিধিক বিচৰা বন্ধ কৰি দে আজি তোক এনেদৰে থৈ গ'লো কিন্তু নেক্সট টাইম তই নাবাচিবি চিধা ওপৰত পঠাই দিম মাইণ্ড ইট মই গুচি যাম কিন্তু এটা আশা মই সদায় পুহি ৰাখিম এদিন নহয় এদিন আপুনি মোক বিচাৰি আহিব আপোনাৰ পৰা আৰু আমাৰ ছোৱালীজনীৰ পৰা দূৰত থাকি মই জানো শান্তি পাম মই উভতি আহিম যদিহে আপুনি বিচাৰে এটা ফোন নম্বৰ দিছোঁ যেতিয়াই আপোনাৰ প্ৰয়োজন হয় এই নম্বৰটোলৈ ফোন কৰিব মই আকৌ আহিম ইমান পলমকৈ তো সি ঘৰলৈ কেতিয়াও নাহে মোকো দেখোন একো কোৱা নাই ৰিচিভ কৰা নাই কিবা হ'ল ৰিচিভ কৰা নাই মা কিবা কামত ব্যস্ত আছে চাগে আহিব দে সি সৰু ল'ৰা নহয়তো আজি মই তোৰ ওচৰতে থাকিম নহয় চিন্তা নকৰিবি বুজিছোঁ মই তোৰ ল'ৰা নহয় ন মা আজি মই তোক মোৰ হাতেৰে ভাত খুৱাম হ'ব দে সি আহিব দে তই চিন্তা নকৰিবি
আহি আছো ৰ মই অকণমান আৰাম কৰ তই আবে বিক্ৰমক মাৰিছে বে আবে কোনে কি ক'ত বা বা কি হ'ল অ' বা দৰ্জাখন খোলচোন কথা এটা আছে দুৱাৰখন খোলাই আছে সোমাই আহ কথা এটা গম পাইছনে কি কথা মানে লগৰ এটাই ফোন কৰিছিল ৰাস্তাত দেখা পালে মানে কি হ'ল ভালকৈ কচোন তই মোক ভিনদেউ যে কোন ভিনদেউ মানে বিক্ৰম তাক কোনোবাই মাৰি ৰাস্তাত পেলাই থৈ গৈছে অৱস্থাটো অলপ ক্ৰিটিকেলেই হস্পিটেলত আছে বুলি কৈছে তহঁত তাৰ লগতে থাকিবি হা নাই দে সি ঠিক হৈ যাব দে তই চিন্তা কৰি নাথাকিবি নাই অলপ এই প্ৰেছাৰ অলপ হাই হৈছিল কালিলৈ ঠিক হৈ যাব দে মই ডক্টৰৰ লগত কথা পাতিছোঁ আৰু আজি ৰাতিটো সেইকাৰণে তাক ৰাখিব দিছে মই কাইলৈ তাক লৈ আহিম তই চিন্তা কৰি থাকিব নালাগে দে মই আছোঁ নহয় মই আহি আছোঁ ৰ কি হ'ল বিক্ৰমৰ কি কৰোঁ মই এতিয়া যাবও নোৱাৰো তাৰ ওচৰলৈ হে ভগৱান বিক্ৰমক সুস্থ কৰি তোলা বচাই দিয়া ভগৱান হেল্ল' আৰোহী প্লিজ কাইলৈ কথা পাতিম দে এতিয়া শু তোৰ কি ইমান দৰকাৰী কথা আছে কচোন মোক বিক্ৰমৰ কিবা হৈছে আৰোহী কি তাক কোনোবাই কোবাই কোবাই ৰাস্তাত পেলাই থৈছে শুনিছো বহুত ক্ৰিটিকেল হেনো তাৰ কিবা এটা হ'লে মই কেনেকৈ জীয়াই থাকিম আৰোহী কষ্টৰী তই মানে এতিয়াও বিক্ৰমক পাহৰিবই পৰা নাই মই মানুহে মেচিনটো নহয় যে সকলো ডিলিট কৰি দিম মই শান্তি পোৱা নাই আৰোহী তাৰ খবৰ এটা ল'ব লাগিছিল আৰোহী ৰচোন তই এটা কাম নকৰ কিয় বিক্ৰম বা প্ৰাণক ফোন এটা কৰ মই প্ৰাণক ফোন কৰোঁ ৰ হেল্ল' বিক্ৰমৰ কি হৈছে
কোনোবাই তাক তাৰ মূৰত বৰ বেয়াকৈ আঘাত কৰিছে। মৰ্ণিং ৱাক কৰিব লাগিব, য়োগাও কৰিব লাগিব। চাওঁ নহয় কেনেকৈ উঠেহি। বুজি পাইছোঁ। মই নিজে 10টাত উঠো, মই কি তাক উঠাম হয়নে? ভাবি ল দেই কষ্টুৰী, তোৰ এইবোৰ কথা যদি খুৰাই গম পায় বহুত কষ্ট পাব। ভাবিব লগা একো নাই। কথা এটা হলো কি মানে বিক্ৰম হস্পিটেলত নাই। কি? দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। বিক্ৰমৰ কি হৈছে? কোনোবাই তাক তাৰ মূৰত বৰ বেয়াকৈ আঘাত কৰিছে। ব্লিডিং হৈ আছে, চেঞ্চ অহা নাই এতিয়ালৈ। কিন্তু মই জানো মোৰ বন্ধু বাঘ হয়, বাঘ। ইমান সহজে সি হাৰ নামানে। আৰু শুনা এটা কথা কষ্টুৰী, তুমি দিয়া দুখবোৰ তাৰ মনত আছে, সি দুৰ্বল হৈ পৰিছে। আদাৰৱাইজ কোনো পুৰুষ জন্ম হোৱা নাই যিয়ে তাক এনেকৈ বগৰাই থৈ যাব পাৰে। মাইণ্ড ডেট। একো নাই দে, চব প্ৰব্লেম চল্ভ হৈ যাব দে, চব ঠিক আছে হা। নালাগে, একো কৰিব নালাগে। মই কৈছোঁ নহয় একো কৰিব নালাগে এতিয়া। নাজানো ন কোনে কৰিছে। বিক্ৰমক সুস্থ হৈ ল'ব দে, তাৰপিছত চাই ল'ম কোন হয়। ডক্টৰে কি ক'লে? চব ঠিক আছে, আউট অফ ডেঞ্জাৰ। 3টামান চিলাই পৰিছে। আবে সেয়াতো মই জানো, ডিচাৰ্জ কেতিয়া দিব? 2 দিন টাইম লাগিব বুলি কৈছে, তাৰপিছত ঘৰতে আহিব, একো টেনশ্যন নাই। ঠিক আছে, তহঁত গৈ থাক, মই মাক চম্ভালি গৈ আছোঁ হা। ঠিক আছে দে, যা সোনকালে যা। কেতিয়া জেং কৰিব লাগে জাষ্ট এবাৰ কৰি দে। এই বিক্ৰমে ছোৱালীৰ পিছত ঘূৰি ঘূৰি নহয় মা, এই বেমাৰটো চপাই লৈছে। নুশুব গোটেই ৰাতি। এই বয়সতোনো হাই ব্লাড প্ৰেছাৰ হ'ব লাগেনে? লাজ পাব লাগে সি। মা, এই ডক্টৰে তাক 2 দিনমান হস্পিটেলত ৰাখিম বুলি কৈছে। মানে প্ৰেছাৰটো অলপ বেছিয়ে হাই হৈ গৈছে। ল, এইবাৰ কিন্তু মই তাক নেৰিছোঁ মা। আহি পাওক সি ঘৰত। ৰাতিপুৱাই তাক উঠাই দিম। মৰ্ণিং ৱাক কৰিব লাগিব, য়োগাও কৰিব লাগিব। চাওঁ নহয় কেনেকৈ উঠেহি। বুজি পাইছোঁ। মই নিজে 10টাত উঠো, মই কি তাক উঠাম হয়নে? বাৰু মা, তই এতিয়া ৰেষ্ট কৰ, মই হস্পিটেললৈ গৈ তাৰ লগত কথা পতাই দিম, হ'ব? কষ্টুৰী, ঐ কি হ'ল তোৰ? কালিৰ পৰা 10 বাৰমান ফোন কৰিছ। ব'ল যাওগৈ। ক'লৈ? বিক্ৰমৰ খবৰ ল'বলৈ। কি পাগল হৈছ নেকি তই? পাগল হোৱা নাই, কিন্তু বিক্ৰমৰ ওচৰলৈ যাব নোৱাৰিলে সঁচাকৈ পাগল হ'ম। কালি ৰাতিৰ পৰা কিমান অশান্তিত আছো তই জাননে? তই খুৰাক কি কৈ যাম বুলি ভাবিছ? এতিয়া কাকো একো নকওঁ, নহ'লে ঘৰৰ পৰা ওলাবই নিদিব। ফোন কৰিলে ক'ম তহঁতৰ ঘৰত আছো বুলি। ভাবি ল দেই কষ্টুৰী, তোৰ এইবোৰ কথা যদি খুৰাই গম পায় বহুত কষ্ট পাব। ভাবিব লগা একো নাই। মই কোৱা নাই নহয় বিক্ৰমৰ লগত সম্পৰ্ক ৰাখিম বুলি। মাত্ৰ জানিব বিচাৰিছোঁ বিক্ৰম ভালে আছে নে নাই। ব'ল যাওঁ এতিয়া। টেনশ্যন নল'ব, তাক মৰাকে মৰা নাই, জাষ্ট লাগিছে আৰু অলপ। আৰু এই বিষয়ে সি এতিয়া একো চিন্তা চৰ্চা নকৰে। 20 বছৰ আগত যি হৈছিল সেয়া তেনেকেই থাকিব। নিধিৰ কথা একো নিবিচাৰে সি।
অ ক কথা এটা হলো কি মানে মানে বিক্ৰম হস্পিটেলত নাই কি যদি তাক ভালেই পোৱা তাৰ প্ৰতি যদি তোমাৰ মৰম আছে তেনেহ'লে কিয় এৰি দিছিলা তাক হা কিয় এৰি দিছিলা নিজৰ বন্ধুৰে চৰিত্ৰ বেয়া কি ক'লা ৰিপিট কৰা কি ক'লা আপোনাৰ বন্ধুৰ চৰিত্ৰ বেয়া How dare you? পাপৰি কস্তুৰী ক'ত পাপৰি আপোনাৰ ছোৱালীয়ে জানো মোক কেতিয়াবা কিবা কৈ যায় মোৰ ভয় লাগিছে তাক যদি কোনোবাই কিডনেপ কৰিছে তেতিয়া দুটি মনৰ জনা কৰ পোহৰ চৌপাশে অ ক কথা এটা হলো কি মানে মানে বিক্ৰম হস্পিটেলত নাই কি হস্পিটেলত নাই ক'ত গ'ল গম নাপাওঁ ক'ত গ'ল চেঞ্চত ঐ তহঁতক তাৰ লগত থাকিবলৈ দিছিলো নে নাই এটা কাম ভালকৈ কৰিব নোৱাৰ ইডিয়ট ক'ত মৰিছিলি তহঁত ৰাখ ঘৰলৈতো অহা নাই ক'ত গ'ল হাৰুৱে বল না সোনকালে সোনকালে বল পাপৰি কস্তুৰী ক'ত পাপৰি আপোনাৰ ছোৱালীয়ে জানো মোক কেতিয়াবা কিবা কৈ যায় বাৰে বাৰে কৈছিলো তহঁত তাৰ ওচৰত থাক নাই তহঁতৰ একো কাণ্ডজ্ঞান নাই বিক্ৰমৰ কি খবৰ ৰ হস্পিটেলত নাই সি নাই মানে কোনেও একো ক'ব নোৱাৰে এনেকে কেনেকে বিক্ৰম নোহোৱা হৈ যাব পাৰে তাকেই বিচাৰি আছো ৰ'বা কালিতো তাৰ কোনো চেন্সে নাছিল চকুৱে মেলিব পৰা নাছিল ডক্টৰে কৈছিল এনেকে থাকিলে বোলে কমাত যাব কিন্তু ভাগ্য ভাল ৰাতিপুৱা তাৰ চেন্স আহিল বাট এতিয়াও সি সম্পূৰ্ণ সুস্থ হৈ উঠা নাই জানো ক'ত বা গ'ল এতিয়া মোৰ মূৰটোৱে কাম কৰা নাই এতিয়া কিয় কান্দিছা যদি তাক ভালেই পোৱা তাৰ প্ৰতি যদি তোমাৰ মৰম আছে তেনেহ'লে কিয় এৰি দিছিলা তাক হা কিয় এৰি দিছিলা নিজৰ বন্ধুৰে চৰিত্ৰ বেয়া কি ক'লা ৰিপিট কৰা কি ক'লা আপোনাৰ বন্ধুৰ চৰিত্ৰ বেয়া How dare you? হা How dare you? বিক্ৰমৰ চৰিত্ৰক লৈ কথা নকবা দেই সকলোৱে জানে তাৰ চৰিত্ৰ কেনেকুৱা ওকে সকলোৱে জানে তাৰ চৰিত্ৰ কি মানে কি ক'ব বিচাৰিছা তুমি আপোনাৰ চোৱা একো নজনাকৈ কথা নকবা এভৰিৱান নোজ এবাউট হিজ ক্যাৰেক্টাৰ ওকে এভৰিবডি নোজ এবাউট হিজ প্লিজ ক্যাৰেক্টাৰ বন্ধ কৰা কাজিয়া কৰাৰ সময় নহয় বিক্ৰমক বিচাৰিব লাগিব মোৰ ভয় লাগিছে তাক যদি কোনোবাই কিডনেপ কৰিছে তেতিয়া